hey guys, welcome back to my Deposit vlog. So guys, আজি আমি যাম দুর্গা পূজা চাব হরি মন্দির. So আমাৰ ইয়াতে পূজা হৈ আছে. ইয়াতে ৰাতি চাম. এতিয়া হৰি মন্দিৰৰ পৰা আহো. So বলক তেজিৰ ভিডিঅ'টো আৰম্ভ কৰো. Guys, আজি মই সাইকেল চলাই vlog start কৰিছো. এনেকৈ এক হাতেদি ধৰি সাইকেলৰ হেন্ডেল এনেকৈ যাই আছো. এই মোৰ লগত কমলো আছে. চলো পুৰা স্পীড দি দিলো guys. ইয়াতে এটা দোকান দিছে. গাইস হৰি মন্দিৰত আহি পালো আৰু চাইকেলখন ইয়াতে পাৰ্ক কৰিছো. দুখন এক লগত লগাইছো. দোকান. সো গাইস ইয়া হল হৰি মন্দিৰৰ মা দুৰ্গা. সো গাইস মোৰ পিছত দুৰ্গা মা আছে. So guys, এলা হল দোকান আৰু মনিয়াৰী দোকান এইটো আৰু ইয়াতে আছে ফুলত মানে প্লাষ্টিকৰ ফুলৰ গছ. এয়া হল সৰু চলিৰ খেলা বস্তু. So guys, কাপলেটৰ দোকান. গিলাচ চিলাচ ল'ব পাৰিলো হয় নলওঁ বাদ দি. মনিয়াৰী দোকান মানে guys তাতে মানে মন্দিৰত মানুহ নাই, ইয়াতে দোকানতে বেছি মানুহ. So guys, কুলফি ললো 20 টাকা লুচি গাই. সো গাইস এয়া হল 12 বাজাৰ দোকান আৰু এতিয়া 12 বাজাৰ লও. সো গাইস আমি ওলালো এতিয়া হৰি মন্দিৰৰ পৰা আৰু এতিয়া গণেশ মন্দিৰত যাম. সো ইয়াতে ৰেল লাইনত ৰেল আহিছে সব ৰেল. সো গাইস আমি আহি গেলো আৰু গণেশ মন্দিৰত যোৱা নহল কাৰণ গণেশ মন্দিৰত বহুত ট্ৰাফিক জাম আছিল. সো এতিয়া আমাৰ গাঁৱত দুৰ্গা পূজা চাম. So এইটো ভিডিঅ'ত নহয় বেলেগ এটা ভিডিঅ'ত. এইটো ভিডিঅ' ইয়াতে ৰল. যদি এই ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে সাবস্ক্ৰাইব কৰিব. জলদি লগ পাম নেক্সট ভিডিঅ'. থেংক ইউ সো মাচ ফৰ ৱাচিং. বাই.